নমস্কাৰ সকলোকে পোনপ্ৰথমে মই আপোনালোকক আছামিজ টিনা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আচলতে এই ভিডিঅ'টো মই নগাঁৱলৈ যাওঁতে নগাঁৱত অৱস্থিত মৃত্যুঞ্জয় মন্দিৰ ভাগ দৰ্শন কৰিবলৈ যাওঁতে কৰা ভিডিঅ' মোবাইলত আছিল আৰু স্মৃতি হিচাপে ভিডিঅ' সেয়েহে মই এই ভিডিঅ'টো মোৰ ইউটিউব চেনেলটোতে আপলোড দিওঁ বুলি ভাবিলোঁ। মোৰ ল'ৰা যেতিয়া নগাঁৱৰ মানুহজনত পঢ়ি আছিল তেতিয়া সেই হোষ্টেলত থাকোঁতে তাৰ খবৰ ল'বলৈ যাওঁতে মন্দিৰ ভাগ দৰ্শন কৰিবলৈ গৈছিলোঁ ভণ্টি আৰু মই। আৰু মন্দিৰলৈ মোৰ বেটা ভণ্টি আৰু মই মন্দিৰ ভাগ দৰ্শন কৰিবলৈ গ'লোঁ। খুব ভাল লগা এটা মন্দিৰ, যিহেতু নগাঁৱত থকা এই মৃত্যুঞ্জয় শিৱ মন্দিৰ ভাগ পৃথিৱীৰ বিখ্যাত মন্দিৰ বুলি সকলোৱে জানো। এই মন্দিৰ বাহিৰত যিমান ভাল ভিতৰতো সমানেই ধুনীয়া। ভিতৰৰ ভাগ এয়া ভিতৰৰ অংশ। ভিতৰত দেখিছেনে মন্দিৰ ভাগত ঋষিমুনিসকলৰ দেৱ দেৱতাসকলৰ ছবি ইয়াত অংকন কৰা আছে। এই মন্দিৰৰ টপ ভাগটো আচলতে চাৰিওফালে দেৱ দেৱতাসকলৰ ফটো ইয়াত দিয়া আছে। খুব ভাল লগা মন্দিৰ, খুব ভাল লগা পৰিৱেশ। এই মন্দিৰ ভাগলৈ গ'লে আচলতে মনটো পবিত্ৰ হৈ যোৱা যেন অনুভৱ হয়, ইমানেই ভাল লাগে। আপোনালোকেও যদি সুবিধা হয় মন্দিৰ ভাগ দৰ্শন কৰিব। খুব ভাল লগা মন্দিৰ, ইমান এটা সুন্দৰ মন্দিৰ যিহেতু আমাৰ অসমতে আছে। এয়া দেখিছেনে শিৱৰ ছবি মন্দিৰৰ টপ অংশত ওপৰ অংশত দিয়া আছে। মুঠতে মন্দিৰ ভাগৰ ভিতৰলৈ সোমাই যাওঁতে মনটো একেবাৰে পবিত্ৰ যেন লাগে। খুব ভাল লগা পৰিৱেশ। এয়া দেখিছেনে? আৰু এই অংশটোত এইখিতে শিৱৰ লিংগটো স্থাপন কৰা আছে। আৰু এই ওচৰলৈ যাবই নোৱাৰিলোঁ, আঁতৰৰ পৰা মই ভিডিঅ' কৰিছোঁ জুম কৰি। আচলতে ভক্তসকলে একেবাৰে পূজা দিবলৈ শিৱলিংগত গাখীৰ ঢালিবলৈ হেতাৰৰ পৰা লাগিছে, লাইন পাতিছে মানুহ। এয়া ৰাইজ চেলফি লোৱাত ব্যস্ত হৈ আছে। এয়া চাওক, এয়া মেইন পূজাস্থলী। আমি যিদিনা গৈছিলোঁ মন্দিৰ ভাগত মানুহ নধৰা হৈ আছিল, খুব ভিৰ। এয়া ভিতৰ, মোৰ ল'ৰা আৰু ভণ্টি আছে ইয়াতে। এয়া ভাল লগা দৃশ্য। লগতে দুখনমান চেলফি দিছোঁ। এয়া মন্দিৰলৈ যাওঁতে মৰা চেলফি, পূজা কৰাৰ পিছত উঠা চেলফি। আৰু সামৰিছোঁ ভিডিঅ'টো ইমানতে। সকলোকে বাই বাই, ভালে থাকক সকলো, ধন্যবাদ।